তো গাইস কি খবৰ খৰৰ নিশ্চয় ভাল তো আশা কৰোঁ সকলোৱে ভালে আছে তো সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ব্লগলৈ তো আজি আমি বহুত দিন পিছত মানে গৈ আছোঁ কলেজত যাম আৰু এনে আৰু মানে আজি নৰ্মেল ব্লগত স্বাগতম তো মোৰ লগত আছে ৰচিদুল ভাইৰ লগত যাম আজি ই ইয়াতে আছে তো ৰখি আছে মানে চাই থাকিব তো সেওঁলৈকে কিয় গৈ আছোঁ ক'ত গৈ আছোঁ সকলোখিনি দেখ तो चलिए शुरू करते हैं। So guys, এতিয়া আমি যাবলৈ ওলাইছো ইয়া চাওক আমি গৈ থাকিম চাই থাকিব So guys, চাওক কি সুন্দৰ পৰিৱেশ চাৰিওফালে সেউজীয়া তো প্ৰাকৃতিক মাজে মাজে আমি গৈ আছো চাই থাকিব বৰদা থান হৈ যাম আজি তো বৰদা থানটো অলপ মানে আপোনালোকক দেখুৱাই দিম তো গাইছ এতিয়া আমি আহি পাইছোঁ বৰদা থান তো আমি এতিয়া থানাত সোমাই আছোঁ চাওক শ্ৰীমন্ত শংকৰদেৱৰ থান হয় এইটো আমি গৈ আছোঁ আপোনালোকে সকলোৱে চাই থাকিব কি দেখাওঁ তো আৰু মোৰ লগত আছে মোৰ ৰচিদুল ভাই তুমি কিবা ক'বা নেকি ভাইক ছাপোৰ্ট কৰিব অনাগত দিনত আপোনাক আৰু আপোনালোকক ভাল ভিডিঅ' আপডেট কৰিব পাৰে আৰু আপোনালোকক আনন্দ যেতিয়া ৰচিদুল ভাই কৈছে আপোনালোকে ছাপোৰ্ট কৰিব আৰু তো চাই থাকক আমি সকলোখিনি দেখুৱাম আপোনালোকক এইটো চাওক তো গাইছ এতিয়া আমি লাহে লাহে আহি গ'লোঁ ভিতৰলৈ সোমাই তো এয়া সভাঘৰৰ আগফালে পানীৰ ব্যৱস্থা আছে টেপ লগা আছে আপোনালোকে হয়তো চাব পাৰে আৰু এইটো হ'ল নৈবেদ্য গৃহলৈ যাব পথ ভূম বিল্ডিংখন দেখিছে এইটো বৰদুৱা থানৰ উন্নয়ন আৰু উন্নীতকৰণ প্ৰকল্প অধীনৰ নতুনকৈ নিৰ্মিত সভাঘৰ সত্ৰীয়া চহৰা কাৰ্যালয় আৰু এতিয়া আমি লাহে লাহে গৈ আছোঁ য'ত নেকি আমাৰ ভাৰত চৰকাৰে 188 কোটি টকাৰ বাজেটত ভৱিষ্যতৰ বৰদুৱাখন বনাই আছে আপোনালোকে হয়তো গম পাইছেই তো আমি লাহে লাহে আগফালে গৈ আছোঁ এইটো হ'ল মেইন গেট য'ত নেকি এতিয়া বৰ্তমান বন্ধ আছে এয়া চাব পাৰে তো যেতিয়া মানে অপেনিং হ'ব তেতিয়া ভালকৈ এটা ভিডিঅ' দিম আপোনালোকে চাওক বৰ্তমান গেটটো বন্ধ আছিল কাৰণে আমি যাব পৰা নাই তো এতিয়া আমি উভতি আহিলোঁ এতিয়া যাম চিধা কলেজত তো কলেজত আমাৰ 12টাৰ পৰা প্ৰেক্টিকেলৰ ক্লাছ আছিল তো এতিয়া 12:10 হৈছে হয়তো ভিডিঅ'টো মানে কলেজত কৰিব নোৱাৰিম যিহেতু টাইম হৈছে তো আমি চিধা যাম ডাইৰেক্ট গৈ প্ৰেক্টিকেলৰ ক্লাছ কৰিম আপোনালোকক হয়তো দেখাব নোৱাৰিম আৰু এইটো হ'ল ভিজন একাডেমি বৰদুৱা তো এইখিনি আছিল আজিৰ ভিডিঅ' তো কেনেকুৱা পালে কমেন্ট কৰি জনাব আৰু সাবस्क्राइब तो गलती से अगर नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पे अपने जीजा जी फेंक के मारो या फूफा जी मुझे नहीं पता बस क्लिक हो जाना चाहिए।